কেতিয়াবা কেতিয়াবা অকলে থাকিলেই শান্তি পোৱা যায়, কাৰণ কোনোবাই কষ্ট দিয়াৰ ভয় নাথাকে। সদায় মনত ৰাখিব, যদি আপুনি আপোনাৰ পৰিচয় সকলো ঠাইতে নিজে দিব লগা হৈছে, তেতিয়া বুজি ল'ব যে আপোনাৰ সফলতা এতিয়াও দূৰত আছে। কেতিয়াবা কেতিয়াবা সম্বন্ধৰ মূল্য সেইসকল মানুহে বুজাই দিয়ে, যাৰ লগত আমাৰ কোনো সম্বন্ধ নাই। যিকোনো মানুহে নিজক এনেই সলনি নকৰে। কেতিয়াবা কেতিয়াবা এনেকুৱা ঘটনা ঘটি যায়, সেই ব্যক্তিজনে সলনি হ'বলৈ বাধ্য হৈ যায়। যি ঠাইত আপোনাৰ অনুভৱ হয় যে আপোনাৰ কোনো মূল্য নাই, সেই ঠাইৰ পৰা মনে মনে আঁতৰি আহক। যদি সাপ ঘৰত দেখে, মানুহে লাঠিৰে কোবায়, আৰু যদি শিৱলিংগত দেখে, তেওঁৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা কৰে। মানুহে আপোনাক নহয়, আপোনাৰ স্থান আৰু পৰিচয়ক সন্মান কৰে। শুনিবলৈ অপ্ৰিয় যদিও সত্য। মন এনেকুৱা ৰাখক, কাৰো যাতে বেয়া নালাগে। হৃদয় এনেকুৱা ৰাখক যে কাকো দুখ নিদিয়ে। স্পৰ্শ এনেকুৱাকৈ কৰক যাতে কোনেও কষ্ট নাপায়। আৰু সম্বন্ধ এনেকুৱা ৰাখক যে কেতিয়াও শেষ নহয়। য'ত বিশ্বাস আছে, তাত প্ৰমাণৰ কোনো প্ৰয়োজন নাই। যিদৰে ভাগৱত গীতাত শ্ৰীকৃষ্ণৰ হস্তাক্ষৰ নাই, সেইকাৰণে যাক বিশ্বাস কৰে তেওঁক স্বতন্ত্ৰভাৱে এৰি দিয়ক। জীৱনত সদায় শান্তভাৱে থাকক। আপুনি নিজে নিজক বহুত শক্তিশালী হিচাপে পাব, কাৰণ লোহা যেতিয়া ঠাণ্ডা হয় বহুত শক্তিশালী হয়, কিন্তু যেতিয়া গৰম হৈ থাকে, যিকোনো ব্যক্তিয়ে লোহাৰ আকাৰ সলনি কৰি দিয়ে। সেইকাৰণে যেতিয়াই খং উঠে, শান্ত হৈ থাকক। যিকোনো সম্বন্ধৰ শেষ তেতিয়াই হয়, যেতিয়া এজনৰ জোখতকৈ বেছি ভাল পোৱাই দ্বিতীয়জনে বোজা বুলি ভাবিবলৈ লয়। যদি আপোনাৰ লগতো এনেকুৱা হৈছে, তেতিয়াহ'লে তেওঁক এৰি দিয়ক। কাৰোবাক বিশ্বাস কৰাৰ আগত প্ৰথমে জানি বুজি ল'ব, কাৰণ চেনি আৰু নিমখৰ ৰং একেই, কাৰণ দুয়োবিধৰে আমাৰ জীৱনত বেলেগ বেলেগ কামত ব্যৱহাৰ হয়। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।